আমার সরকারের উপর একো নালাগে কি নালাগে একো নালাগে মানে একো নালাগে কিন্তু আমার এই বেকারত্ব সমাজের বা বেকারত্ব সমস্যার পৰা সমাধান দিও কারণ হে গাইস আসসালামু আলাইকুম বন্ধুরা কেসো आप लोग আশা করি আপনারা সবাই ভালো আছেন তো বন্ধুসকল আমি আজি এনেকুৱা এটা টপিক লৈ আহিছো আপোনালোকৰ লগত এই টপিকৰ লগত আপোনালোকৰ লগত আমি ডিসকাস কৰিম চাও আপুনি কেতিয়াবা ভাবিছেনে যে পঢ়া-শুনা শেষ কৰাৰ পিছত কোনো আমাৰ অসমত বা আমাৰ ভাৰতবৰ্ষত চাকৰি নাই যে ল'ৰা ছোৱালী যে পঢ়া-শুনা শেষ কৰিব আৰু সেই শেষ কৰাৰ পিছত যদি চাকৰি নাথাকে তেনেহ'লে পঢ়া-শুনা কৰি কি লাভ হয় এইটো এটা কথা মানে ল'ৰা ছোৱালী পঢ়া-শুনা কৰি শেষ কৰাৰ পিছত আমাৰ অসমত বা আমাৰ ভাৰতবৰ্ষত আজি অসমৰ হাজাৰ হাজাৰ যুৱক যুৱতী একেবাৰে বেকাৰত্ব হৈ আছে মানে একো কৰ্মসংস্থা নাই আৰু চাকৰি যদি আছে আৰু বেছি নাই তো হে দোস্ত বলক আমি আজিৰ ভিডিওটোত আলোচনা কৰিম যে আমাৰ সমাজৰ আটাইতকৈ ডাঙৰ সমস্যা কি জানেনে আমাৰ সমাজৰ আটাইতকৈ ডাঙৰ সমস্যা যে বেকাৰত্ব সমস্যা এই সমস্যাৰ বিষয়ে আজি আমি আপোনালোকৰ লগত আলোচনা কৰিম তো বলক বন্ধুসকল আমি ভিডিওটো আৰম্ভ কৰো যে আপুনি নিজে এটা বস্তু কল্পনা কৰক যে আপুনি নিজে এটা ঘৰৰ কথা কল্পনা কৰক বা যে আপুনি নিজে এটা আপোনাৰ ঘৰ বা আপুনি নিজে এটা বিলিকৰ ঘৰৰ কথা বা আপোনাৰ ঘৰৰ কথাই কল্পনা কৰক গাৰ্জেনসকলে অবভিয়াসলি মানে পুতেকৰ মানে ল'ৰা ছোৱালীক লৈ ভাবি থাকে যে যেতিয়া পঢ়া-শুনা শেষ কৰাৰ পিছত যেতিয়া চাকৰি বাকৰি নাপায় হেতৰ ল'ৰা ছোৱালী তেতিয়া হয়তো গাৰ্জেনে কিবা ভাবে কিন্তু তেওঁৰ মাকে ভাবে কি যে তেওঁৰ মাকে দেউতাকে ভাবে কি যে মোৰ ল'ৰা বা ছোৱালী এটা ঘৰৰ কাহিনী নহয় এইটো কেৱল এটা ঘৰৰ কাহিনী নহয় এইটো অসমৰ হাজাৰ হাজাৰ পৰিয়ালৰ কাহিনী যে আপুনি ভাবিব যে এইটো কেৱল এটা ঘৰৰ কাহিনী নহয় এইটো হল অসমৰ হাজাৰ হাজাৰ পৰিয়ালৰ এই কাহিনী এইটো আজি এই অসমত বুলি ক'লে নহব না এই পৃথিৱীখনত বাস্তৱ জীৱনটো কঠিন হৈ পৰিছে বুজিছেনে যে বন্ধুসকল আমি যদি সদায় আমাৰ বাস্তৱ জীৱনত কল্পনাটো বাহিৰ কৰি দিওঁ আমি কল্পনা যেটো চাও কল্পনাতে ভাল কিন্তু বাস্তৱত এই অসমত নহয় খালি এই পৃথিৱীতে এই কঠিন আৰু আমাৰ এই অসমত আৰু কঠিন হৈ গৈছে নাই কোনো চাও আমাৰ এই অসমখনত নাই কোনো চাকৰি নাই কোনো চৰকাৰী চাকৰি সুবিধা আৰু নাই কোনো বড় ইন্ডাস্ট্ৰি আপুনি চাব পাৰে যে এনেকুৱা মানে আসামখন ডেভেলপ হ'ব কেনেকৈ আসামখন যেতিয়া ডেভেলপ হ'ব যাব কাৰণে এটা ইন্ডাস্ট্ৰি নাই ভাল এটা কোম্পানী নাই ভাল আৰু যদি চৰকাৰী চাকৰি আছে অলপ পৰিমাণ আছে মানে কি কব গাইস আপোনালোকে তো জানেই যে 5000 চাকৰিৰ কাৰণে 5000 চৰকাৰী চাকৰিৰ কাৰণে 20 লাখ 30 লাখ ষ্টুডেন্টে এপ্লাই কৰি পৰীক্ষা দিয়ে আৰু সেই 20 লাখ 30 লাখ মানুহৰ মাজত 5000 মানুহে চাকৰি পাব যে 5000 মানুহে চাকৰি পাব তালি কওক যে এই 5000 মানুহে যেতিয়া চাকৰি পাব আৰু আমাৰ 19 লাখ 95 হাজাৰ মানুহ বেকাৰত্ব হৈ থাকে 19 লাখ 95 হাজাৰ যুৱক যুৱতীসকলে বেকাৰত্বত ভুগি থাকে তো বন্ধুসকল কিয় ভুগি থাকে জানেনে কাৰণ আমাৰ এই অসমত ইন্ডাস্ট্ৰি নাই আৰু কিছুমান ভাল কোম্পানী নাই সেই কাৰণে আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে ভুগি থাকে আৰু চাও আজি মানে আমাৰ অসমখন হিমান এটা ডেভেলপ হোৱা নাই যেনেকুৱা ধৰক তামিলনাডুৰ নিচিনা এটা ষ্টেট হয় আৰু এই তামিলনাডুত আপোনালোকে গলে গম পাব যে সেইখিনি জাগাত কিমান ডেভেলপ হৈ আছে মানে সেইটা ইন্ডাস্ট্ৰি অকল ইন্ডাস্ট্ৰি মানুহে চৰকাৰী চাকৰিৰ কথা নাভাবে খালি ইন্ডাস্ট্ৰি আৰু হেতে কি চৰকাৰী চাকৰিৰ কথা ভাবে হেতে এটা ষ্টেটত হাজাৰ কোম্পানী হেতে তাতে গলে পইচা এটা মান্থলি ইনকাম আহে আৰু চৰকাৰী চাকৰি কি পাব চৰকাৰী চাকৰি আছে তথাপিও আমাৰ এই নিচিনাই আছে আৰু কাৰণ সেইকাৰণে তামিলনাডু আৰু বহুতো ষ্টেট আছে আৰু আমাৰ ভাৰতবৰ্ষত বহুত ষ্টেট আছে এনেকুৱা ধৰণে কিন্তু আমাৰ অসমৰ চৰকাৰে বেকাৰত্বৰ কথা কিনি নাভাবি খালি অকল ৰাজনীতি কৰি থাকে যে ই বলে তাৰ ঘৈণীয়েকে বলে তিনিটা দেশত নাগৰিকত্ব লৈছে সেই তিনিটা দেশত প্ৰপাৰ্টি কিনি লৈছে আৰু সি বলে এনেকৈ ই তাৰ কথা দুৰ্নাম কৰে ই তাৰ কথা দুৰ্নাম কৰে মানে আৰু হাইগাছা লাগা দেয় আৰু ধৰ্মৰ মাজত বিভেদ লাগা দি সিহঁতে ভোট কালেকশ্যন কৰি লয় কিন্তু এই ভোট কালেকশ্যন কৰাৰ পিছত যেতিয়া
দায়িত্ব পায়, কিন্তু সিহঁতে এই কথাটো একো নকয়, এই কথাটো কোনেও নকয় যে আমি আমাৰ সমাজৰ পৰা বা আমাৰ অসমৰ বেকাৰত্ব সমাজখন আমি সমাধান কৰিম। আৰু এই বেকাৰত্বই হৈছে মানুহৰ মেইন পয়জন। কাৰণ আপুনি চাওক, যেতিয়া এটা ঘৰৰ ল'ৰাই যেতিয়া বেকাৰত্বৰ পৰা কিবা এটা ইনকাম চ'ৰ্চ থাকিব, তেতিয়া সেই ইনকাম চ'ৰ্চ দি সেই ঘৰৰ ল'ৰাজনে তাৰ ঘৰৰ পৰিয়ালখনক পৰিচালনা কৰিব পাৰিব বা চলাব পাৰিব। কিন্তু এইটোত মাথা নাদি আৰু সিহঁতে বেলেগ কাৰ কি হৈছে না হৈছে এনেকৈ ৰাজনীতি আৰু ধৰ্মৰ নামত ৰাজনীতি কৰি সিহঁতে চৰকাৰ হৈ যায়, কিন্তু আমাৰ অসমৰ বেকাৰত্বৰ এই সমস্যাটো সমাধান নকৰে। চাওক, আজি আমাৰ তামিলনাডুত আজি বৰ্তমানৰ তামিলনাডুত যিটো চৰকাৰ আছিল, সেই চৰকাৰখনো যিহেতু ভাল আছিল, বহুত ভাল। কাৰণ সেইকাৰণেই সেই তামিলনাডুত বহুতো ইণ্ডাষ্ট্ৰি, হাজাৰ ইণ্ডাষ্ট্ৰি হৈ আছে। কিন্তু তথাপিও বৰ্তমান যিটো ইলেকশ্যন হৈ গ'ল, বিজয় থালাপতি মানে যিটো আমাৰ ছুপাৰষ্টাৰ, মানে সাউথ ইণ্ডিয়ান ছুপাৰষ্টাৰ হয়, আৰু সেই ছুপাৰষ্টাৰখনে নিজে মানে সেই বেকাৰত্বৰ কাৰণে সি কি কৰিছে, ইলেকশ্যনত থিয় হৈ গৈছে। কাৰণ সি যেতিয়া চাই যে গৰীব শ্ৰেণীৰ মানুহক যেতিয়া চাই, তাৰ চকুৰে পানী ওলাই। চাওক, তো আমি এইটো ক'ব বিচাৰো, আমাৰ চৰকাৰৰ পৰা একো নালাগে, একো নালাগে, কিন্তু আমাক এই বেকাৰত্ব সমাজৰ পৰা বা বেকাৰত্ব সমস্যাৰ পৰা সমাধান দিয়ক। কাৰণ বহুত ল'ৰা ছোৱালী পঢ়াশুনা কৰি বহি বৰ হৈ গৈছে। আজি আমি অসমৰ পৰা তামিলনাডু যাব লাগে, অসমৰ পৰা বেংগলোৰ যাব লাগে, অসমৰ পৰা দিল্লী যাব লাগে। এইবিলাক ষ্টেটত যিহেতু উন্নত হৈ গৈছে, কিন্তু আমাৰ অসমখন কিয় উন্নতি হোৱা নাই? কাৰণ সেইকাৰণে আমি কৈ আছো, যদি আমাৰ ভিডিঅ'টো ভাল লাগে তেনেহলে আপোনালোকে কমেন্ট কৰি কৈ দিব, আৰু যদি ভিডিঅ'টো ভাল নালাগে তাহলে আপোনালোকে তথাপিও কমেন্ট কৰিব। আৰু আমাৰ এইটোৱে কথা হ'ল যে আমাৰ এই অসমখন ডেভেলপ কৰিব লাগে, আৰু এই অসমৰ ল'ৰা ছোৱালীৰ বেকাৰত্বৰ সমস্যাখন সমাধান কৰিব লাগে। তো বন্ধুসকল, টাটা গাইজ, বাই বাই।